CSCতে সুন্দৰ অফাৰ লৈ আহিছে ৰিপাব্লিক ডেৰ লগত সংগতি ৰাখি তো এইটো যিসকল ভিএলই আমাৰ পঞ্জীয়ন কৰিব আছে IRCTC যিটোৰ জৰিয়তে আমি ৰেলৱে টিকেট বুকিং কৰিব পাৰোঁ মাত্ৰ 100 টকা তো ভেলিডিটি আছে আমাৰ 26 জানুৱাৰীলৈকে তাৰ আগতে যিসকল ভিএলইয়ে এতিয়াও পঞ্জীয়ন কৰিব বাকী আছে সকলোৱে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব তো এতিয়া আমি ভিডিঅ'টোত চাম কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম আপোনাৰ ডিজিটেল সেৱা পোৰ্টেল লগইন হৈ আছে এপিনে আমাৰ সাৰ্চ বাৰ এইডাল এপিনে আমি সাৰ্চ কৰিব পাৰোঁ যিকোনো সাৰ্ভিসৰ ওপৰত তো এপিনে অপশ্যনত আমি সাৰ্চ কৰিম IRCTC তো ইয়াতে ৰেলৱে টিকেট বুকিং আৰু IRCTC টিকেট বুকিং আপোনাৰ এজেণ্ট কোডটো পোৱাৰ পিছত আপুনি টিকেটটো বুকিং কৰিব পাৰিব তো এতিয়া আমি ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব যিসকলৰ এজেণ্ট কোড আছে তেওঁলোকে বুকিং কৰিয়ে থাকে ইয়াৰ পৰা তো এতিয়া আমি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলোঁ তাৰপিছত এখন অটোমেটিকেলি মেনু আহি যায় জীৱন প্ৰমাণ আৰু IRCTC ৰেজিষ্ট্ৰেশ্যনত এইটোত ক্লিক কৰি দিব ক্লিক কৰাৰ আৰু এখন অটোমেটিকেলি নিউ টেবত মেনু আহি যাব এইটো IRCTC এজেণ্ট কোডৰ ₹100 অনলি তো এইটো বেছি দিন নাথাকে অফাৰটো যিসকলে কৰিব লাগে এনে 1000 লাগে অফাৰ দিয়াৰ কাৰণে মাত্ৰ 100 টকা হৈছে তো সকলো ভিএলই সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব তো ইয়াতে ক্লিক কৰাৰ পিছত এখন মেনু আহি যাব মোবাইল নাম্বাৰ ইমেইল আইডি পান কাৰ্ড তো এইটোৰ অপশ্যনটো দিছে এতিয়া নতুনকৈ আপডেট হৈছে তাৰ মানে আপোনাৰ যদি এইটো ইমেইল আইডি IRCTC আৰু মোবাইল নাম্বাৰ IRCTC পৰ্টেলত আপডেট থাকে তেতিয়াহ'লে অলৰেডি এক্সিষ্ট দেখুৱাব বা পান কাৰ্ডৰ নাম্বাৰটো আপুনি যদি ইয়াতে সেনেকুৱা দেখুৱায় IRCTC পৰ্টেলৰ পৰা হেল্প ডেস্কত মেইল কৰি পান কাৰ্ডটো ৰিলিজ কৰি ল'ব আৰু মোবাইল নাম্বাৰ ইমেইল আইডি যদি দেখুৱায় সেনেকুৱা হ'লে আপুনি এতিয়া এই অফাৰটো থাকোঁতে ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক তাৰে পিছত ইমেইল আইডি আৰু মোবাইল নাম্বাৰটো আপুনি আপডেট কৰি ল'ব পাৰিব এতিয়া অফাৰ আপোনাৰ নিজৰে বেলেগ মোবাইল এটা নাম্বাৰ আৰু ইমেইল আইডি যদি অলৰেডি এক্সিষ্ট দেখুৱায় বেলেগ ফ্ৰেছ ইমেইল এটা খুলি পেলাই ৰেজিষ্ট্ৰেশ্যনটো অফাৰটো থাকোঁতে কৰি লওক পিছত আপুনি কৰি ল'ব লাগিব যিহেতু IRCTCত আধাৰত লিংক থকা মোবাইল নাম্বাৰটো মেণ্ডাটৰী ইমেইলটো মেণ্ডাটৰী নহয় বাৰু কিন্তু যদি আপোনাৰ সেনেকুৱা ইছ্যু হয় দেখুৱাই ইমেইল আৰু মোবাইল নাম্বাৰ অলৰেডি এক্সিষ্ট তেনেহ'লেও আপুনি ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক বেলেগ মোবাইল নাম্বাৰ দিয়ক আপোনাৰে আৰু ফ্ৰেছ ইমেইল আইডি এটা এনেকৈ অফাৰটো থাকোঁতে ৰেজিষ্ট্ৰেশ্যনটো কৰি লওক পিছত আপুনি আপডেট কৰি ল'ব পাৰিব এতিয়া মোবাইল নম্বৰ ইমেইলত পান কাৰ্ড নাম্বাৰটো দিয়াৰ পিছত ছাবমিট কৰি ল'লে ফৰ্ম এখন আহিব তাতে আপুনি পান কাৰ্ড আৰু আপোনাৰ চেণ্টাৰৰ এড্ৰেছ পাব আপোনাৰ এড্ৰেছ প্ৰুফ ভোটাৰ আইডি ইলেক্ট্ৰিচিটি বিল বেংক পাছবুক এনেকুৱা ডকুমেণ্ট এটা আপডেট দিব লাগিব সৰু চিম্পুল ফৰ্ম এখন আহে বছ এইখিনি ফিল আপ কৰি ছাবমিট কৰি দিলে ৰেজিষ্ট্ৰেশ্যনটো আপোনাৰ 100 টকা ছাবমিট হৈ যাব মাত্ৰ ঠিক আছে তো ভিডিঅ'টো এইখিনিয়ে সকলো ভিএলইয়ে সোনকালে ৰেজিষ্ট্ৰেশ্যনখিনি কমপ্লিট কৰক ভিডিঅ'টো এইখিনিয়ে থেংক ইউ